নমস্কাৰ বন্ধুসকল। তো বন্ধুসকল, আপোনালোকৰ কাৰণে ভাল খবৰ যে হিন্দুস্তান এৰ'নটিক্স লিমিটেড হাল তাতে ভেকেঞ্চি ওলাইছে। টোটেল ভেকেঞ্চি আছে 100টা। আপোনালোকে দেখিব পাৰিছে পোষ্টখিনিৰ নাম হ'ল ডিজাইন ট্ৰেইনি এণ্ড মেনেজমেণ্ট ট্ৰেইনি টেকনিকেল। তো এই ভেকেঞ্চিৰ কাৰণে আপোনালোকে এপ্লাই যদি কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে এপ্লাইটো কৰিব পাৰিব। তো বন্ধুসকল, আপোনালোকে ক'ব বিচাৰিছে যে লাষ্ট ডেটটো হ'ল এপ্ৰিলৰ 5 তাৰিখলৈকে লাষ্ট ডেট আছে, তাৰ ভিতৰত আপোনালোকে এপ্লাইটো কৰিব লাগিব। তো বন্ধুসকল, ইয়াতে ডিজাইন ট্ৰেইনিৰ কাৰণে টোটেল 60টা পোষ্ট আছে। তো ইয়াতে আপোনালোকৰ কি ইঞ্জিনিয়াৰিং কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব এইটো ইয়াত চাব পাৰিব। বন্ধুসকল, ইয়াতে টোটেলখিনি আছে। মই আপোনালোক চব ক'লে বহুত দীঘল হ'ব ভিডিঅ'টো, আপোনালোকে ইয়াৰ পৰা চাব পাৰিব। ভিডিঅ'টো স্ক্ৰীনশ্বটো ৰাখিব পাৰিব। আপোনালোকে এপ্লাইটো অনলাইন যোগেৰে কৰিব পাৰিব, অনলাইন আবেদন হয়। তাৰপিছত বন্ধুসকল, যে আপোনালোকৰ মেনেজমেণ্ট ট্ৰেইনি আৰু 40টা পোষ্ট 40 পোষ্ট আছে টেকনিকেল মেনেজমেণ্ট ট্ৰেইনি। ইয়াতেও আপোনালোকে ইঞ্জিনিয়াৰিং লাগিব। কি ডিপাৰ্টমেণ্টৰ ইঞ্জিনিয়াৰিং কৰিলে আপোনালোকে এপ্লাইটো কৰিব পাৰিব, ইয়াতে আপোনালোকে চাব পাৰিব। তো বন্ধুসকল, নেক্সট কথাটো হ'ল যে আপোনাৰ বয়সটো কিমান হ'ব লাগিব। তো বয়স আপোনালোকৰ মেক্সিমাম এজ 28 ইয়াৰ্ছ হ'লে আপোনালোকে কৰিব পাৰিব এপ্লাই। কিন্তু আপোনালোকৰ OBCৰ কাৰণে 3 বছৰ এক্সট্ৰা পাব, আৰু SC STৰ কাৰণে 5 বছৰকৈ এক্সট্ৰা পাব, আৰু PWD হ'লে 10 বছৰৰ এক্সট্ৰা পাই যাব। আৰু চেলাৰী যোনটো হ'ব, চেলাৰী আপোনালোকৰ চবৰ ফাৰ্ষ্টত 40,000ৰ চেলাৰী হ'ব। ইয়াতে আপোনালোকে দেখিব পাৰিছে 40,000। কিন্তু আপোনাৰ যদি চাকৰিটো পাৰ্মানেণ্ট হৈ যায় তেতিয়াহ'লে আপোনাৰ চেলাৰী যোনটো হ'ব এইটো হ'ব 40,000 পৰা 1,40,000লৈকে আপোনালোকৰ চেলাৰীটো থাকিব। লগতে আপোনালোকৰ বাকী এলায়েন্সখিনিও থাকিব। চিলেকশ্যন প্ৰচেছটো হ'ব অল ইণ্ডিয়া বেছড অনলাইন চিলেকশ্যন টেষ্ট এণ্ড ইণ্টাৰভিউ, মানে আপোনালোকৰ অনলাইন এক্সাম লোৱা হ'ব। তো ইণ্টাৰভিউ হ'ব, তাৰপিছত আপোনালোকৰ চিলেকশ্যনটো হ'ব। তো বন্ধুসকল, যদি আপোনাৰ এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে 500 টকা অনলাইন যোগেৰে আপোনালোকে আবেদন কৰিব লাগিব। তো অনলাইন পে'মেণ্টটো অনলাইনৰ জৰিয়তে আপোনালোকে কৰিব পাৰিব, বা অফলাইন যদি কৰে তেতিয়াহ'লে ইয়াতে চাব পাৰিব যে বেংক একাউণ্ট নেম, ইয়াতে পূৰা ডিটেইলছ দিয়া আছে। তো আপোনালোকে ইয়াতে পে'মেণ্টটো কৰিব লাগিব। তো বন্ধুসকল, যদি আপোনালোকে এপ্লাই কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে এপ্লাইটো কৰিব পাৰিব। মাৰ্চৰ 17 তাৰিখৰ পৰা এক্সাম এপ্লাইটো ষ্টাৰ্ট হৈছে, আৰু এপ্ৰিলৰ 5 তাৰিখলৈকে চলিব। তো বন্ধুসকল, যদি আপোনালোকে এপ্লাইটো কৰিব বিচাৰে তেতিয়াহ'লে জলদি এপ্লাইটো কৰি লওক। আৰু বন্ধুসকল, আপোনালোকৰ যদি কিবা ডাউট আহে, কিবা সুধিব লাগে তেতিয়াহ'লে কমেণ্ট বক্সত জনাব। নেক্সট ভিডিঅ' আমি আকৌ লগ পাম, তেতিয়ালৈকে ধন্যবাদ।